সিহঁতকো মই মানুহ বুলিহে ভাবিছিলো। মানুহ নহয়, নেজ আৰু শিং নথকা এটা নতুন প্ৰজাতিৰ জন্তুহে। সাৱধানে থাকিব। আৰু নেজ আৰু শিং থকা জন্তুসকলৰ বাবে ভাল খবৰ আছে। সেই প্ৰজাতিৰ জন্তুটোৱে আকৌ ঘাঁহ বন মাংস একো নাখায়, খায় মানুহৰ কেঁচাই কলিজা তেজ, মান সন্মান। গতিকে সাৱধান। 10 বছৰীয়া ৰাজুৱে প্ৰতি ৰুমতে বহি টিভি চাই আছিল। তেনেকুৱাতে আকৌ সিহঁতৰ কলিং বেলটো বাজি উঠিল। ৰাজুৱে দৌৰি আহি দেখিলে যে সিহঁতৰ দূৰ সম্পৰ্কীয় খুৰাক এজন আহিছে। ৰাজুৱে খুৰাকক মাতিলে, মাতি কিনি প্ৰতি ৰুমতে বহাই দুয়োটাই কথা বতৰা পাতি টিভি চাই আছে। তাৰপিছত খুৰাকে ক'লে, ৰাজু, তোমাৰ পাপা ঘৰত নাই নেকি? যোৱাচোন চাই আহাগৈ। ৰাজুৱে টিভি চাই থকাৰ পৰা উঠি গৈ ৰুমলৈ গুচি গ'লগৈ। গৈ অলপ সময় পিছতে আহিছে। আহিলে খুৰাকক কৈছে, আমাৰ পাপাই যে ইন্তেজাৰ কৰি আছে। ৰাজু কথা শুনি খুৰাকে ক'লে, ইন্তেজাৰ কৰি আছে মানে? কোনোবা আহিব নেকি? কোৱাচোন। খুৰাকৰ কথা শুনি ৰাজুৱে ক'লে, আজি যে আমাৰ চাৰিআলিত জুবিন দা শ্ৰাদ্ধ পাতিছে নহয়, পাপা আৰু মই দুইজনে সেই শ্ৰাদ্ধলৈ যাম। সেই আপুনি কিমান সময়ত আমাৰ ঘৰৰ পৰা যায় সেইটোহে ইন্তেজাৰ কৰি আছে।